নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে গম পায়েই যে মোৰ ভণ্টি আহিছে চাইনালৈ ফুৰিবলৈ, আৰু অকল কুনমিঙত থাকিলেইতো নহ'ব, সেইবাবে ডিচাইড কৰিলোঁ আমি দুইজনে এতিয়া চাইনাখন ফুৰিম। আৰু ভবামতেই কাম, ৰাতিয়ে ওলাই দিলোঁ চাংঘাইলৈ বুলি। চাংঘাই পাই গ'লোঁ আৰু এয়া আছিলে হোটেলৰ ৰুমটো। হোটেলৰ ওচৰতেই আছিলে জেড বুদ্ধা টেম্পল, সেইটোৱে আমি প্ৰথম দৰ্শন কৰিবলৈ গৈ আছোঁ। হোটেলৰ ওচৰতেই আছিলে, সেইবাবে খোজকাঢ়ি ওলাইছোঁ এপল মেপত ৰাস্তাটো চাই লৈ পেলাই। বহুত বেছি দূৰত্ব নাছিলে, কিন্তু এটা প্ৰব্লেম পাইছিলোঁ যে ভবাতকৈ বহুত বেছি ঠাণ্ডা ইয়াতে। আমি যিমান আশা কৰি আহিছিলোঁ তাতকৈ বেছি ঠাণ্ডা পালোঁ। একচুৱেলি বতাহ বহুত আছিলে, বতাহটোৰ বাবে অকণমান প্ৰব্লেম হৈ গৈছিলে। যি কি নহওক, আমি ধুনীয়াকৈ খোজকাঢ়ি জেড বুদ্ধা টেম্পল পাই গ'লোহি। আৰু ইয়াতে গাড়ীৰ লাইন চাওক, ইমান ধুনীয়া গাড়ী এখন দেখিলোঁ নহয়। ৰ'ব আপোনালোককো দেখুৱাইছোঁ, এইখন চাওক, ভাল লগা নহয়নে? যি কি নহওক, ইয়াতে টিকেট চিষ্টেম একো নাছিলে। একদম চহৰৰ মাজতে এই পুৰণা মন্দিৰটো আছে। ইয়াতে চাৰিওফালে বিল্ডিংছ আৰু মাজত চাওক এনচিয়েণ্ট চাইনাৰ এটা আৰ্কিটেকচাৰেল ধুনীয়া মন্দিৰ হয়, জেড বুদ্ধা টেম্পল। এই টেম্পলটো বনাইছিলে 1882 চনত, আৰু যিকেইটা ইয়াতে মূৰ্তি আছে সেইকেইটা ইম্পৰ্টেড কৰা হৈছে চাংঘাইলৈ ম্যানমাৰৰ পৰা। বহুত বেছি ডাঙৰ মূৰ্তি নহয়, 1.95 মিটাৰ টল হয় উচ্চতা ইয়াৰ। আৰু যিকেইটা ইয়াতে মাৰ্বল ইউজ কৰা হৈছে সেইখিনি ছিংগাপুৰৰ পৰা ডনেট কৰা হৈছিলে। আমাৰ যেনেকৈ আহোম ডাইনেষ্টি, একেদৰে চিং ডাইনেষ্টি চাইনাত আছে। আৰু চিং ডাইনেষ্টিৰে সম্ৰাট গুৱাংছু এম্পেৰৰ, তেখেত ফুৰিবলৈ গৈছিলে তিবেত। আৰু তিবেত এৰি পেলাই যেতিয়া বাৰ্মাত সোমাইছিলে, ম্যানমাৰ আজিৰ ম্যানমাৰত যেতিয়া সোমাইছিলে, তেতিয়া ম্যানমাৰৰ এজন গুৰু চেন জুন পু বুলি তেওঁক গিফ্ট কৰিছিলে 5টাকৈ বুদ্ধ মূৰ্তি। আৰু সেই বুদ্ধ মূৰ্তি 5টাৰে 2টা মূৰ্তি তেখেতে চাংঘাইলৈ পঠাই দিছিলে এই জেড বুদ্ধ টেম্পলটো বনাবৰ কাৰণে, এই মূৰ্তিটো বনাবৰ কাৰণে। কিন্তু তেখেতে বনাব নোৱাৰিলে, তেখেতৰ মৃত্যু হৈ গ'ল পঠিয়াই দিয়াৰ পিছতেই। আৰু যেতিয়া আহি পালে, তেতিয়া এওঁলোকৰ এজন মাষ্টাৰ আছে টাইচু বুলি। মাষ্টাৰ টাইচুৱে এই মন্দিৰটো কমপ্লিট কৰিলে, ডনেশ্যন পালে বহুতখিনি, ছিংগাপুৰেও হেল্প কৰিলে। আৰু মাষ্টাৰ টাইচুও 1947 ইয়েৰত এই মন্দিৰটোৰ ভিতৰতে পূজা প্ৰাৰ্থনা কৰি থকাৰ সময়তে মৃত্যুবৰণ কৰে। মানে এটা স্কুল এখনৰ নিচিনা খুলি লৈছিলে, য'ত সৰু ল'ৰা ছোৱালীক বুদ্ধিষ্টৰ ওপৰত বা তেওঁলোকৰ কালচাৰৰ ওপৰত জ্ঞান দিয়া হয়, পঢ়োৱা হয়, শিকোৱা হয়। বহুত ধুনীয়া হয় ভিতৰখন, বহুত শান্ত পৰিৱেশ হয়, কোনেও উচ্চ স্বৰত কথা কোৱা নাই। সেইবাবে ময়ো ইয়াতে কথা কৈ পেলাই একো ভিডিঅ' বনোৱা নাছিলোঁ, জাষ্ট এনজয় কৰি আছিলোঁ, উপভোগ কৰি আছিলোঁ ইয়াৰ পৰিৱেশটো। মানে বাহিৰত ইমান হুলস্থুল আৰু ভিতৰখন ইমান একদম মানে নিমাত হৈ থাকে, ইমান শান্ত হৈ থাকে, বহুত ভাল লাগিছিল। ৰাতিপুৱা আহি পেলাইতো বহুত ভাল লাগে। আৰু ভিৰ ৰাতিপুৱাই পাইছোঁ, এতিয়া সময় আপোনাৰ 8:30 মানহে হৈছে ৰাতিপুৱা, কিন্তু মানুহ চাওক আহিব লৈছে সকলোবোৰ। আৰু বিশেষকৈ ইয়াতে থাইলেণ্ডৰ মানুহ বহুতখিনি লগ পালোঁ, বহুত কেইজন থাইলেণ্ডৰ মানুহ ইয়াতে দেখিছোঁ। আৰু সকলোৱে ধুনীয়াকৈ প্ৰে কৰি আছে, সকলোৱে নিজৰ নিজৰ কালচাৰ মতে প্ৰেয়াৰ কৰিছে, দেখি বহুত ভাল লাগিছিলে। অকণমান সময় ইয়াতে কটালোঁ, মানে 2 ঘণ্টামান সময় লাগিলে ইয়াতে আগ পিছ সকলোখিনি ঘূৰি পেলাই। দেখাত যদিও সৰু, এৰিয়াটো ইয়াৰ ডাঙৰেই আছিলে। আৰু লাহেকৈ তাৰ পৰা আমি ওলাই আহিলোঁ, কাৰণ দিনটোৰ বাবে আমি ওলাইছোঁ। বেগ দেখি গমেই পাইছে পিঠিত যে দিনটোৰ বাবে ওলাইছোঁ। পানী বটল, হাত মোজা, মাফলাৰ সকলোখিনি বেগতেই আছে। আৰু বাহিৰৰ চহৰখনৰ পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশটো এনেকুৱাই আছিল। চাংঘাইৰ প্ৰথম দিনটো, প্ৰথম স্পটটো আমি এই মন্দিৰটো লৈছিলোঁ, আৰু আমাৰ বহুত ভাল লাগিল। আপোনালোকেও জনাব ভিডিঅ'টো চাই কেনে পালে, এই মন্দিৰটোৰ বিষয়ে জানি কেনে পালে। শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। মই আশাবাদী আপোনালোকে ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাব। চাংঘাইৰ প্ৰথমটো ৰাতিপুৱাৰ প্ৰথমটো স্পট আছিল এই জেড বুদ্ধা টেম্পল। গোটেই চহৰখনৰ ক'ত ক'ত ফুৰিব যাওঁ, এই চহৰখন কিমান বেছি ধুনীয়া হয় আৰু চাব লগা ঠাই কিমান আছে, সকলোবোৰ দেখুৱাম সৰু সৰু ভিডিঅ'ৰ দ্বাৰা। পেজখন ফ'ল' কৰিব, যাতে সকলো ভিডিঅ' আপোনালোকে পাই থাকে। মন্দিৰটোৰ পৰা ওলায়েই আমি এতিয়া ক'ত গৈ আছোঁ সেয়া নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব।